Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ বাবে ৰাজমা কাৰীৰ ৰেচিপি এটা লৈ আহিছো। আশা কৰো আপোনালোকে এই ৰেচিপিটো চাই নিশ্চয় ভাল পাব। যদি আপোনালোকৰ এই ৰেচিপিটো চাই ভাল লাগে তেতিয়াহলে ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো যদি বৰ্তমানলৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটোত ক্লিক কৰি অলটোত প্ৰেছ কৰি দিব যাতে মই নতুন ভিডিও আপলোড দিলে আপোনালোকে আপডেটসমূহ সোনকালে পাই যায়। লগতে এই ৰেচিপিটো চাই কেনেকুৱা লাগে কমেন্ট কৰি জনাব। তেতিয়াহলে আহকচোন কেনেকৈনো আজি ৰাজমা বনাও আৰু ইয়াৰ বাবেনো আমাক কি লাগে ভিডিওটো ষ্টাৰ্ট কৰি দিয়া। এয়া প্ৰায় 1 কাপ ৰাজমা 12 ঘণ্টামান সময় পানীত তিয়াই থৈছিলো ভালদৰে কোমল হোৱালৈকে। এতিয়া এইখিনি ভালদৰে ধুই প্ৰেছাৰ কুকাৰ এটাত ভৰাই লৈছো আৰু ইয়াত অলপমান পানী দি লৈছো। এতিয়া ইয়াত অকণমান নিমখ দি লৈছো আৰু লগতে কেইটুকুৰামান দালচেনি দি লৈছো কাৰণ দালচেনি দিলে গোন্ধটো বহুত ধুনীয়া হয় যিহেতু এই পানীখিনিয়ে পিছত গ্ৰেভিত ইউজ কৰিম। আৰু ইয়াত প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই লৈছো। প্ৰেছাৰ কুকাৰ দিলে প্ৰায় 5টামান চিটি মাৰিবলৈ দিলে ভালদৰে সিজি যায়। আৰু ইয়াত প্ৰায় 5টামান চিটি মৰাৰ পিছত প্ৰেছাৰ কুকাৰটো একেবাৰে ঠাণ্ডা হোৱাৰ পিছত খুলি লৈছো। এই দেখিছে ভালদৰে সিজি গ'ল কিন্তু একেবাৰে গোটেইখিনি ভাগি যোৱালৈকে সিজাই ললেও খাবলৈ ভাল নহয়। এতিয়া বাকি ইনগ্ৰেডিয়েন্টছৰ ভিতৰত লৈছো 2টা পকা বিলাহী, এটা পিয়াজ এনেদৰে মিহিমিকৈ কাটি লৈছো আৰু এয়া অলপমান নহৰু আৰু আদা লৈছো আৰু এয়া অলপমান ধনিয়া আৰু এটা কেঁচা জলকীয়া লৈছো। জলকীয়াটো জ্বলা হয় কাৰণে মই এটা লৈছো। যদি আপোনালোকে জ্বলা বেছিকৈ খায় তেতিয়াহলে বেছিকৈ ল'ব পাৰে। এতিয়া কেৰাহী এখন ভালদৰে গৰম কৰি ইয়াত অলপমান মিঠাতেল দি লৈছো আৰু তেলখিনিৰ পৰা ধোঁৱা ওলোৱালৈকে ভালদৰে গৰম হ'বলৈ দিছো। তেলখিনি ভালদৰে গৰম হোৱাত ইয়াত অকণমান চেনি দি লৈছো। চেনি দি ললে কালাৰটো ধুনীয়া হয় লগতে টেষ্টটো ভাল হয়। আৰু এতিয়া ইয়াত কাটি লোৱা পিয়াজখিনি দি লৈছো আৰু গেছৰ ফ্লেমটো এতিয়া মিডিয়াম কৰি ৰাখিছো। এতিয়া পিয়াজৰ কালাৰটো অকণমান গোল্ডেন কালাৰ হোৱালৈকে ভাজি লম। পিয়াজৰ কালাৰ অলপ চেঞ্জ হোৱাৰ পিছত এতিয়া ইয়াত এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছো। এইটো দিলে কালাৰটো বহুত ধুনীয়া হয় আৰু লগতে আদা নহৰু বটাখিনিও দি লৈছো। আৰু এতিয়া গেছৰ ফ্লেমটো একেবাৰে লো কৰি এইখিনি ভাজি লম যেতিয়ালৈকে আদা নহৰুৰ পৰা কেঁচা গোন্ধটো গুচি নাযায়। এতিয়া ইয়াত কাটি লোৱা বিলাহীখিনি দি লৈছো আৰু গেছৰ ফ্লেমটো এতিয়া মিডিয়াম কৰিয়ে ৰাখিছো। এতিয়া ইয়াত সোৱাদ অনুযায়ী নিমখ আৰু হালধি পাউডাৰ দি লৈছো। যদি আপোনালোকে ইয়াত কিবা মছলা দিয়ে তেতিয়াহলে এনেকুৱা ষ্টেজতে দি ল'ব কিন্তু ইয়াত মই বেলেগ একো মছলা ব্যৱহাৰ নকৰো। বিলাহীখিনি 5-6 মিনিটমান সময় মিডিয়াম ফ্লেমত ভজাৰ পিছত এতিয়া ইয়াত ঢাকনি লগাই দিছো যাতে বিলাহীখিনি ভালদৰে সিজি যায়। কিছু সময়ৰ পিছত ইয়াত ঢাকনি উঠাই লৈছো আৰু ইয়াত বিলাহীখিনি প্ৰায় সিজিছেই। এতিয়া হেতাখনে অলপ ভাঙি দিছো। এতিয়া গেছৰ ফ্লেমটো একেবাৰে লো কৰি প্ৰায় 3-4 মিনিটমান সময়ৰ কাৰণে ঢাকনি লগাই দিছো যাতে তেলখিনি ওলাই যায়। 3-4 মিনিটমান সময়ৰ পিছত ঢাকনি উঠাই দেখাইছো তেলখিনি ওলাই গৈছে। এনেদৰে তেলখিনি ওলোৱালৈকে বিলাহীখিনি ভালদৰে ভাজি ললে খাবলৈ বেছি ভাল হয়। এতিয়া সিজাই লোৱা ৰাজমাখিনি ইয়াত দি লৈছো কিন্তু এতিয়াই ৰাজমা সিজোৱা পানীখিনি ইয়াত দি দিয়া নাই, সেইখিনি পিছতহে দিম। আৰু এতিয়া গেছৰ ফ্লেমটো হাই কৰি এইখিনি প্ৰায় 4-5 মিনিটমান সময়ৰ কাৰণে ভালদৰে ভাজি ল'ম তেতিয়াহে টেষ্টটো বেছি ভাল হয়। এতিয়া ইয়াত কেঁচা জলকীয়াটো গোটাকৈ দি লৈছো। কেঁচা জলকীয়া এনেদৰে শেষত দিলে কেঁচা জলকীয়াৰ গোন্ধটো খুবেই ধুনীয়া আহে। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি ঢাকনি লগাই দিছো প্ৰায় 2-3 মিনিটমান সময়ৰ কাৰণে। 2-3 মিনিটমান সময়ৰ পিছত ঢাকনি উঠাই আকৌ এবাৰ গোটেইখিনি ভালদৰে লৰাই লৈছো। এতিয়া গেছৰ ফ্লেমটো হাই কৰি ৰাজমা সিজোৱা পানীখিনি ইয়াত দি লৈছো। আপোনালোকে যিমান গ্ৰেভি খাব বিচাৰে তাৰ হিচাপত পানী দি ল'ব কিন্তু ইয়াত আপোনালোকে ৰাজমা সিজোৱা পানীখিনিয়ে দিব তেতিয়াহে টেষ্টটো বেছি ভাল হয়। অলপ উতল হোৱাৰ পিছত গেছৰ ফ্লেমটো একেবাৰে লো কৰি 5 মিনিটমান সময়ৰ কাৰণে ঢাকনি লগাই দিছো। প্ৰায় 5 মিনিটমান সময়ৰ পিছত এতিয়া এইখিনি আকৌ এবাৰ লৰাই লৈছো
আৰু হেতাখনে অলপ ভাঙি দিছোঁ, তেতিয়া টেষ্টটো ভাল হয়। আৰু শেষত এতিয়া ইয়াত অলপ ধনিয়া দি লৈছোঁ। ধনিয়া দিলে গোন্ধটো বহুত ধুনীয়া হয়, লগতে খায়ো ভাল লাগে। আৰু এয়া আমাৰ একেবাৰে চিম্পলকৈ বনোৱা ৰাজমা কাৰী ৰেডি হৈ গ'ল। এনেদৰে একেবাৰে চিম্পলকৈ কম মা মছলা ব্যৱহাৰ কৰি বনালেও খাবলৈ বহুত টেষ্টি হয়। গতিকে আপোনালোকেও এই ৰেচিপিটো নিশ্চয় ট্ৰাই কৰিব। গতিকে অন্য এটা নতুন আৰু সহজ ৰেচিপিৰ সৈতে আকৌ এবাৰ আহিম। আজিলৈ আহোঁ, বাই বাই।